হেল্ল' বন্ধু বান্ধৱীসকল, আজি এক অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত জনাম যে BA BSc BComৰ ছেকেণ্ড চেমৰ এক্সাম ফৰ্ম ফিলাপসমূহ কিছুমানৰ বহুত প্ৰব্লেম দেখাই আছে। আজি এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব যে কিয় এনেকুৱা দেখাই আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আচলতে এইটো কেছ বেকলগ বা পিছৰখিনিৰ ক্ষেত্ৰতেহে বেছিকৈ প্ৰব্লেম দেখাইছে বাৰু। 2021 চনৰ 22 ডিচেম্বৰ তাৰিখে আৰু এটা ছেকেণ্ড চেমৰ ৰিজাল্ট পাব্লিছ কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে। তাত এবাৰ চেক কৰি ল'ব পাৰে। যদি ৰিজাল্টটো পাছ আহিছে কেনেবাকৈ, তেতিয়া সেইটো সেইবাবেহে চাগে এইটো এনেকুৱা দেখাই আছে। ৰিজাল্টটো চাবলৈ হ'লে প্ৰথমে আপোনালোকে ৱেবছাইটটো অ'পেন কৰি ল'ব। ইয়াতে অ'পেন কৰি আছোঁ। লোডিং হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। তাৰপৰা এই পেজটো খোল খাইছে। তাৰপিছত আপোনালোকে তললৈ আহিব। তলত আপোনালোকে এই অপশ্যনটো দেখিছে যে ৰিজাল্টছ, এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত আৰু এটা নতুন পেজ খোল খাব। ইয়াতে আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব যে ছেকেণ্ড চেম। ছেকেণ্ড চেম বুলি টাইপ কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখিবলৈ পাব যে ছেকেণ্ড চেম ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব যে BA আৰু BSc আৰু BCom এই ছেকেণ্ড ছেমিষ্টাৰ এক্সামৰ ৰিজাল্টসমূহ ইয়াতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ৰোল নম্বৰ ৱাইজ আপোনালোকে চেক কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।